নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু মানুহজনে ভিডিঅ' দি আছিলে, তেওঁ ডিউটিলৈ সদায় যাব লগা কাৰণে তেওঁ ভিডিঅ' দিব পৰা নাই। ভাবিলোঁ মই আপোনালোকৰ মাজলৈ ভিডিঅ' এটা লৈ আহোঁ। যিহেতু ঘৰতে আছোঁ, কি কৰিছোঁ কি নাই কৰা তাকে দেখাম। তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটোৱে হৈছে আমাৰ ঘৰটো। যিহেতু ঘৰটো বনাই থকা হৈছে, সেইকাৰণে আমি ফ্ৰণ্টৰ ঘৰটোতে বৰ্তমান আছোঁ। এইজনী হৈছে আমাৰ মা, বজাৰ কৰিবলৈ গৈছে কমলাবাৰীলৈ। এয়া আমি ছাগলী পানী খুৱাবলৈ আহি আছোঁ, ভণ্টিয়ে মই। এয়া ভণ্টি গৈ আছে। সেইটো হৈছে জিৰ' টাৱাৰটো। সেইটো আমাৰ পাছফালে আছে। আমি গৈ আছোঁ এতিয়া ছাগলী পানী খাবলৈ। আহি আছোঁ। এইকেইটা হৈছে ছাগলী পোৱালীকেইটা। এইকেইটা ক'লৈ গ'ল ছাগলী? পোৱালীকেইটা ক'লৈ গ'ল? এয়া হৈছে আমাৰ মাটি। ছাগলী পানী খোৱা হৈ গ'ল। আমি এতিয়া ঘৰলৈ আহি আছোঁ। ভণ্টি আহি আছোঁ। ছাগলী পানী খাই ঘৰ পাই গ'লোহি আমি। সিজনী ভৰি দিছে। এয়া মায়ে পাই গ'লি ফাইনেলি বজাৰ কৰি। আমাৰ মা পালেহি কমলাবাৰীৰ পৰা। এয়া পানী খাইছে। এয়া ৰসগোল্লা আনিছে লগত। আৰু কি আনিছে? আৰু সূতা আনিছোঁ, পাণ আনিছোঁ। আৰু কিটো আনিম আৰু আনিবলগীয়া আছিলে, খালি মানে সময়টো ল'ৰালৰিৰ কাৰণে গুচি আহিলোঁ। মা যিহেতু কমলাবাৰীলৈ গৈছিলে সূতা আনিবৰ কাৰণে, তাত লগাবলৈ মোৰ কাৰণে এডাল চেইনো আনি দিছে। এডাল যিহেতু মোৰ ৰূপৰ চেইনডাল আছিলে, সেইডাল ছিগি থাকিলে, সেইডাল আকৌ চেইনডাল আনি দিছে। এডাল তাত লগাবলৈ সূতা লৈ আহিছিলে। এতিয়া ববিন কৰিম, তো বোলো আপোনালোকে চাই থাকক। সেয়া চব গোটাই থোৱা আছে ববিন কৰিবলৈ। সেয়া সূতা। ফাইনেলি হাজবেণ্ড আহি আছে ডিউটিৰ পৰা। ঘৰ পাবহি এতিয়া, যিহেতু গম নাপায় মই ভিডিঅ' বনাই আছোঁ বুলি। তো চাই থাকক। তো হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মই বৰ্তমান ডিউটিৰ পৰা আহি পাইছোঁহিহে, আৰু অলপ ফ্ৰেছ হৈ মেলি ভাবিলোঁ আপোনালোকলৈ অকণমান ভিডিঅ' এটা আগবঢ়াই দিওঁ। আৰু যিহেতু মই ইউটিউব চেনেলটোত মই ভিডিঅ' আগবঢ়াব পৰা নাই, সেইকাৰণে মোৰ ৱাইফে আপোনালোকলৈ ভিডিঅ' আগবঢ়াব, আৰু ময়ো মাজে মাজে আপোনালোকৰ ভিডিঅ' আগবঢ়াম বাৰু। তো বৰ্তমানলৈ মোৰ ৱাইফে ইউটিউব চেনেলটো চলাব।
এনেদৰেই ভিডিঅ' পাই থাকিব আমাৰ মাজৰ পৰা। তো আজিলৈ ফ্ৰেণ্ডছ ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। তো আজিলৈ বাই বাই। তো ভিডিঅ'টোত যদি ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই। আপোনালোকৰ এনেদৰে মৰমবোৰ দি যাব। ধন্যবাদ।